So hello guys, welcome back to my new vlog. আজি হয় 18 এপ্ৰিল আৰু আমি ৰাতিপুৱা গৈ আছোঁ মইনাপুৰীয়া নামঘৰ, যোনটো যোৰহাটৰ বহুত ভাল এজন নামঘৰ বুলি মানা যায়। মই আজি ছেকেণ্ড টাইম বাৰ গৈ আছোঁ। বাট মোৰ বাহঁত অহা নাই, কিবা কাৰণত বা দুজনী ইয়াতে থাকিব, বাকী চবেই যাব। হেল্ল' গাইজ, আকৌ ইয়াত ৰখিলোঁ কিবা এটা বস্তু অলপ কিনিবলৈ। মোৰ কিবা কিবি কিনি আছে, তাৰপিছত আকৌ কণ্টিনিউ কৰি আছোঁ গাইজ আমি যোৱাটো। ফাইনেলি মইনাপুৰীয়া নামঘৰ পাই গ'লোহি। মই এতিয়া কিবা বস্তু এটা গাড়ীত থ'বলৈ আহিছিলোঁ। ভিতৰত চাকি জ্বলোৱা হৈ গ'ল, এতিয়া যাওঁ বহোঁগৈ। চ' মই ভিতৰৰ ক্লিপবোৰ ইমান ইয়াত দেখাব নোৱাৰোঁ, ইয়াত মোবাইল ফোন ইমান এলাও নাই কাৰণে চব বেয়া নাপাব। মইনাপুৰীয়া নামঘৰ এইখন হয় ইয়াৰ মইনাপুৰীয়া নামঘৰ। চ' গাইজ এতিয়া বহি আছোঁ নামঘৰৰ ভিতৰত, মহায়া ছাইডতে। এনেইতো মই আপোনালোকক ভিতৰৰ লুকছবোৰ দেখাব নোৱাৰোঁ, বিকজ এয়া নামঘৰৰ নাম চলি আছে। এতিয়া নামখিনি অলপ দেৰি কাৰণে গেপ দিছে আৰু এতিয়া তাৰপিছত আকৌ ষ্টাৰ্ট হ'ব। চ' মই ব্লগখিনি কণ্টিনিউ কৰি থাকিব নোৱাৰোঁ, মানে ইয়াত নাম চলি থকা কাৰণে। এতিয়া মই নিচিনা এখন পিন্ধি আছোঁ গাইজ। এইখন আৰু নামঘৰত মই ইমানখিনিয়ে দেখাব পাৰোঁ আৰু বেছিকৈ দেখাব নোৱাৰোঁ আপোনালোকক। চ' গাইজ আহি পালোহি। মই ভিতৰৰ ইমানখিনি দেখাব নোৱাৰিলোঁ, কিন্তু এইখন হয় মইনাপুৰীয়া নামঘৰ। বহুত ভাল দিয়া নামঘৰখন। এতিয়া যাওঁ আৰু আমি প্ৰসাদ লৈ ল'লোহি। পিন্ধি আছিলোঁ, মোৰ মহাই পিন্ধাই দিলে, নহ'লে ভিতৰত সোমাব দিয়া নাছিলে কাৰণে সেইকাৰণে পিন্ধিব লগা হ'ল। এতিয়া আমি আহিলোঁ এখন টিকলু চাই কেফে এখনলৈ দেখিবলৈ। আহিব গাইজ, বহুত ক্ৰিয়েটিভ থিংকিং হয়, আহিব অফক'ৰ্ছ আহিব। মেনু সৰু হয় হোটেলখন, কিন্তু বহুত ধুনীয়া গাইজ, বহুত ধুনীয়া। হাফ পেণ্ট পিন্ধি আছে এতিয়া। গাইজ এতিয়া ঘৰ আহি পালোহি অলপ দেৰি আগত, অলমষ্ট 10 মিনিটছ হৈছে। ফ্ৰেছ হৈ গ'লোঁ, এতিয়া কি বুলি কয় কাপোৰটো চেঞ্জ কৰি ল'লোঁ। এতিয়া ভাত খাওঁ। সিহঁতি মাহীয়ে কৈছিলে কি অলপ ভাত খাই লওঁ, তাৰপিছত মোৰ ভণ্টিয়ে মই ক'লো কি পেট ভৰি আছে, আমাৰ চলো ভটোৰা খাই, সেইকাৰণে আমি এতিয়া নাখাওঁ বুলি ক'লোঁ। চ' হেল্ল' গাইজ, মোৰ বায়ে কিনিলে নিউ শ্বু স্পৰ্টছৰ, এব্ৰছৰ। ৰ'বক আমি দেখাইছোঁ এতিয়া। এইযোৰ শ্বু স্পৰ্টছৰ এয়াৰবেগ 5 নম্বৰ হয়, মোৰ বৰ্তমান পিন্ধিব নহয়, মইতো 7 নম্বৰ হয়। তৰমুজ খাম, দাম আহে কাটিব, লগত আমি এতিয়া ক্ৰিকেট এনজয় কৰি আছোঁ গোটেই গাল ঘৰৰ মানুহে। गाइस दाव में मन भाल जाती है सब तरबूज। सो गाइस मैं अभी जा रहा हूँ इतने अंधेरे में एक कोल्ड ड्रिंक लाने के लिए। दीदी लोगों ने भेजा है तो जाना पड़ेगा, तो पहुँच के व्लॉगिंग स्टार्ट कर रहा हूँ। ऊपर से इतना अंधेरा है, आप लोग देख सकते हैं। फाइनली गाइस मैं पहुँच चुका हूँ दुकान, अभी जल्दी से ले लेता हूँ मेरा सामान। सो गाइस मैंने अभी ले ली है कोल्ड ड्रिंक, अभी घर जाता हूँ बहुत जल्दी, पर अंधेरा है गाइस, दौड़ के जाना पड़ेगा। इस रास्ता देखिए, क्या ही भयानक वाले रास्ते से जा रहा हूँ। मुझे नहीं पता कि मैं ठीक जा रहा हूँ कि नहीं, पर तो मैं घर पहुँच के ब्लॉग को कंटिन्यू कर रहा हूँ गाइस। घर पहुँच गया हूँ गाइस, थक गया हूँ बहुत। मैं এতিয়া আকৌ ব্লগটো কণ্টিনিউ কৰিছোঁ। টিভি চাই যোৱাৰ পিছত মই এতিয়া খেল চাই আছিলোঁ, মানে মেটচ চাই আছিলোঁ। আজি অলপ মানে আমাৰ ডিনাৰটো মানে লেট হৈছে, বিকজ আজি মোৰ বাহঁতে অলপ ডিফাৰেণ্ট টাইপৰ ডিছেছ বনাইছে আৰু চ' সেইখিনি খাম। আৰু কি বনাইছে পিছে? চিকেন নুডলছ আৰু ফ্ৰেঞ্চ ফ্ৰাই আৰু কলড্ৰিংকটো ময়ে আনা খুব, মই নিজে গম নাপাওঁ। তেতিয়ালৈকে মই অলপ মেটচ এনজয় কৰোঁগৈ, আৰু এতিয়া মই মুখখন ফেচ ৱাছ কৰি আহিছোঁ। চ' তাৰপিছত ডিনাৰটো এনজয় কৰিম আমি চবে। খানা ৰেডি হৈ গ'ল, এয়া হৈ খানা ফ্ৰাই এয়া হৈ গ'ল, আজিৰ ডিনাৰ এয়া চবেই খাই আছোঁ। বেয়া আৰু এতিয়া চিয়েৰ্ছ কৰিছোঁ চবে, চিয়েৰ্ছ। এইটো ইনষ্টা মোক দি দিবি হা, অ'কে অ'কে। চ' গাইজ আজি মোৰ ব্লগটো ইমানেই আছিলে, এতিয়া আমি শুবলৈ আহি গ'ল। দেন আপোনালোকক যদি মোৰ আজি ভিডিঅ'টো ভাল লাগিল তেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। বাই বাই কৈ দিয়ক গোটেইকেইটাই। ঘিন লগা লেতেৰি ছোৱালী কবা, ঘিন লগা লেতেৰি ছোৱালী কবা, অ লেতেৰা এই নিজকে কৈছে।